স্বাগতম জনাইছোঁ। আহকচোন আমি সকলো ল'ৰালিৰ ধেমালিতে সংঘটিত হোৱা এক মৰ্মান্তিক ঘটনাৰ সাক্ষী হওঁ। এই কাহিনীটোৰ আৰম্ভণি হৈছিলে এখন তামোল বাগানৰ পৰা। আমি মনে মনে ভালকে আহিবি দেই। সিফালে চা, সিফালে এইফালে। বা আজি পাইছো দেই। সিফালে ভালকে চাবি দেই, ভালকে। আজি এটাও থাকিব নালাগে। এইফালে আজি তামোল পাৰেংগা। আৰে মা, তামোল বিলাকে ক'ত গ'ল? আৰে কালি 20টা তামোল আছিলে, আজি 10টা মাত্ৰ তামোল আছে যে। আজি মই চালাম তামোল চুৰ কৰিব। বৰ আইডিয়াটো কাম কৰিছে। আমার গ্যাং আইব তোক ধরি লৈ যাব সাবি কিমান কষ্ট দিব তোর চাই মই ডাঙৰ হয় ন তোক 20 টকা ডাঙৰ হলা কইবলে কিটা ধৰি আরে হেন্দে আছে ৰব্বা তোৰে পারে এই আমার লগরে এত ইমান ভাল আছিল বাসা মানুহ। আরে আমার বাকি গেঙ্গিটা আছে না হয় আমি তাক বসাই লম তো, কিন্তু আমার বাকি গেঙ্গিটা কর বল বল ও আহিল ভালে হল তো দুটা আহিলি আমার তুলে লৈ গল না হয় কুতি এই যে হেতা বসাব লাগিব বসাবি না নাই বসাম তেতালি কালি এক বানে দিছিল আজি আছে না এবা বেটা কালি আজি আছে ভালে তুই কাজ মো খালি পরে ফাসি আছ ফাসাই লাগে তুমি একটু খাবার দিয়া না তো কিও খাবার দিম তোর কইছ ও কই সামাস ঘুরে
मारे मिलेगा नहीं क्यों ঐ ইফালে কোনোবা আহিছে নেকি চাচোন সৰু বাবু যা তোৰ কামটো কৰি আহিবি যা ওকে কৰি আহিলো দে কামটো মজা কৰিলি দে যা তন্দৰ কামটো কৰি আ बस इफाले बोला बोल बोला काम चलो বুঢ়ীৰ বেগটো আছে যদি আকৌ ডাঙৰ কথা
गया रे बच्चे को তাৰ পাছত গাড়ীৰ ড্ৰাইভাৰজনে তাক হস্পিটেলত লৈ যায় তাৰ প্ৰাণ বাচে কিন্তু তাৰ হাত এখন বচাব নোৱাৰিলে সি এক্সিডেণ্টটোৰ বাবে দোষী কোন বাৰু সেই ল'ৰাটো নে তাত অকণমান মাক দেউতাকৰো ভুল আছে নে আপোনালোকে ক'ব বিচাৰে বিধাতাৰ লিখন বুলি কমেণ্ট কৰি জনাবচোন